Oh no, Hortulhan got us, eh? I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know I'm gon' feed them. If you're coming for me, hope you're ready for a demon. I got eyes in the back of my head, I'm seeing. Take me for granted and you know I'm leaving. I'ma take To 1 minute. I'm weaving. I could take this crowd from তো কাহিনীটো হ'ল যে ট্ৰাইপডটোত মোবাইলটো লগাই লৈছোঁ তাৰপিছত ষ্টুলখনৰ ওপৰত ট্ৰাইপডটো ৰাখি ভিডিঅ'টো শ্বুট কৰি আছোঁ আৰু ইউজ কৰিছোঁ মোবাইলটোৰ বেক কেমেৰা লাইক দিছ I could go heal them. Don't believe in fate, don't believe in ceilings. I just need চ' মাজে মাজে মোবাইলটো চেক কৰি থাকিব লাগে যে ভিডিঅ'টো অন হৈ আছে নে নাই বাই দ্য ৱে ছাইডৰ ভিডিঅ'টো শ্বুট কৰি দিছিলে মোৰ ভণ্টিয়ে চ' তাইৰ কাৰণে এটা লাইক বা কমেণ্ট কৰি দিব তো এতিয়াৰ কাহিনীটো হ'ল যে আজি হ'ল ছানডে আৰু নৰ্মেলি মোৰ ছানডেটো বৰিঙে হয় বিকজ কোনো ইভেণ্ট নাথাকে কোনো এক্সাইটিং প্লেন নাথাকে বাট কোইনচিডেণ্টলি আজিৰ ছানডেটো মোৰ কাৰণে ইভেণ্টফুল হয় বিকজ আজি কৰিবলগীয়া আছে কেইটামান ইম্পৰ্টেণ্ট কাম I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know I'm gon' এই কামকেইটা আৰম্ভ কৰাৰ আগতে আপোনালোকক দিব বিচাৰিছোঁ এটা গুড নিউজ যাৰ কাৰণে আজি অলপমান বেছি নহয় অলপমান এক্সাইটমেণ্টত আছোঁ তো গুড নিউজটো হ'ল যে আজি মোৰ লাইফত এড হ'বলৈ গৈ আছে এটা নতুন মোবাইল আবেলি মানে শ্বপিং মল এটাত যাম মোবাইলটো আনিবৰ কাৰণে তো এতিয়া যিমানবিলাক মানে ইম্পৰ্টেণ্ট কাম আছে গোটেই কামখিনি শেষ কৰি লওঁ তাৰপিছত গৈ আছোঁ শ্বপিং মলটো I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know কথাটো হ'ল যে এই জোতাযোৰ চাফ কৰিব লাগে তাৰ কাৰণে বেকিং ছ'ডা ভিনেগাৰ আৰু গৰম পানী দৰকাৰ ইণ্টাৰনেটত গম পাইছিলোঁ গৰম পানী আছে কিন্তু বেকিং ছ'ডা আৰু ভিনেগাৰ নাই তো could take this crowd from seeing to believing. Got a taste for blood and my tongue keeps bleeding from the words I spit. So sharp, so freezing, so cold. Behold, frostbite they feeling. I could tear you apart or I could go heal them. Don't believe in fate, don't believe in ceilings. I just need a taste. ভিনেগাৰ আৰু ছ'ডা থকা হ'লে ভাল আছিল কিন্তু চাৰ্ফেদিও ভালেই চাফা হৈছে সন্ধিয়া সময়ত গম পোৱা যাব আৰু যেতিয়া শুকাব I ain't gonna give up. Got too little time, I'ma live. এটা কামটো শেষ কৰিলোঁ এতিয়া গৈ আছোঁ নামঘৰৰ পিনে মানে তাতে অলপ ৰাজহুৱা কাম চলি আছে আৰু নামঘৰৰ পৰা আহি যাম এটা শ্বপিং মলত তো নামঘৰৰ পৰা আহি লগ কৰি আছোঁ আপোনালোকক 2 hours later. I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know I'm gon' feed them. If you're coming for me, hope you're ready for a demon. I got eyes in the back of my head, I'm seeing. Take me for জোতাযোৰো পিন্ধিব পাৰিলোঁ হয় কিন্তু গৰমত মানে চেণ্ডেলত কমফৰ্টটো বেছি সেইকাৰণে চেণ্ডেলযোৰ পিন্ধি ল'লোঁ I ain't gonna give up. Got too little time, I'ma live up. Head down, push forward through the tough times. Cause anything worth doing is a tough climb. And I ain't gonna give up. Got too little time, I'ma live up. This is one of the biggest shopping mall of Guwahati. তো দোস্ত মোবাইলটো ল'বৰ কাৰণে এটা শ্বপিং মলত আহিছোঁ আৰু ইয়াতে মানে 15 আগষ্ট বুলি কিনে অলপমান ডেক'ৰেশ্যন কৰিছে শ্বপিং মলটো আৰু চবচে মানে বেছি ভাল লাগিছে ডেক'ৰেশ্যন এই ডেক'ৰেশ্যনটো শ্বপিং মলটোৰ ভিতৰৰ দৃশ্যখিনি দেখি হয়তো আপোনালোকে বুজি পাইছেই যে মই কোনটো শ্বপিং মলত আহিছোঁ যদি বুজি পাইছে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবচোন মোবাইলটো কিনাৰ আগতে শ্বপিং মলটো এবাৰ চাৰিওপিনে ঘূৰি ক'ত কি আছে চাই লওঁ বিকজ সময় বাগৰাৰ লগে লগে মনৰ এক্সাইটমেণ্টটোও বাঢ়ি যাব আৰু তেতিয়া মোবাইলটো কিনাৰ অনুভৱটোও অলপমান বেলেগ হ'ব বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ শ্ব'ৰুমবিলাক এই শ্বপিং মলটোত আপোনালোকে দেখিবলৈ পাব সৰু ল'ৰা ছোৱালীবোৰে যাতে খেলিব পাৰে তাৰ ব্যৱস্থাও কৰা আছে এই শ্বপিং মলটোত
শ্বপিং মলটো দুইটাই অলপমান ঘূৰি চাই ল'লোঁ এতিয়া আৰু মানে ৰখিব নোৱাৰোঁ পুৰা এক্সাইটমেণ্ট পুৰা বাঢ়ি গৈ আছে তাৰমানে চ' আমি এতিয়া য'ৰ পৰা মোবাইলটো ল'ম তালৈকে গৈ আছোঁ এইটো হ'ল এপল আইফোনৰ শ্ব'ৰুম বাট মই মোবাইলটো কিনিম মোৰ অপজিট পিনে থকা সেই শ্ব'ৰুমটোৰ পৰা ফাইনেলি আজি অন্ত পৰিব এটা বহুত দীঘলীয়া প্ৰতীক্ষাৰ So thank you Hirokda মানে বহুত হেল্প কৰিলে এই মোবাইলটো লগাওঁতে মানে বহুত দিন ৱেইট কৰিব লগা হ'ল তো আৰু OnePlus লৈছোঁ কিন্তু মডেল নাম্বাৰ কোনটো লৈছোঁ পিছত কৈ আছোঁ চ' থেংক ইউ Hirokda ঘৰত জাষ্ট আহি পালোঁ দিনটো বহুত ভালেই গ'ল কিন্তু মানে লাষ্টৰ পিনে অলপমান প্ৰব্লেম এটা হ'ল একচুৱেলি কাহিনীটো হ'ল কি মানে মই যেতিয়া মোবাইলটো কিনিলোঁ শ্ব'ৰুমটোৰ পৰা তাৰ পৰা ওলাই আহি ভাবিছিলোঁ যে শ্বপিং মলটোতে ব্লগটোৰ এণ্ডিং ভিডিঅ'টো বনাম আৰু তো সেইটো কথা ভাবি যেতিয়া মই ভিডিঅ' শ্বুট কৰি আছিলোঁ তেতিয়া মানে শ্বপিং মলৰ ছিকিউৰিটিজনে আহি কিনে ক'লে যে ইয়াতে ভিডিঅ' বনোৱা পাৰ্মিশ্যন নাই চ' সেইকাৰণে অলপমান বেয়া লাগিছে আৰু যদি মই ধৰক কোনোবা অলপমান ডাঙৰ ইউটিউবাৰ হ'লো হয় তেতিয়াহ'লে হয়তো তেওঁলোকে এইটো কামটো নকৰিলে হয় যি নহওক বাকী কিন্তু মনটো ভাল লাগিছে কাৰণ মই মোৰ নতুন মোবাইল লৈ ল'লোঁ ব্ৰেণ্ডটোতো আপোনালোকে দেখিছেই যে মই OnePlus মোবাইল এটা লৈছোঁ কিন্তু কোনটো মডেল লৈছোঁ সেইটো মই আজি আপোনালোকৰ আগত ৰিভিল নকৰোঁ মই মানে ইয়াৰে এটা আনবক্সিং ভিডিঅ' এটা বনাম আৰু সেই ভিডিঅ'টোত আপোনালোকে গম পাব যে মই কোনটো মডেল লৈছোঁ OnePlus লৈছোঁ কিন্তু কোনটো মডেল লৈছোঁ সেই ভিডিঅ'টোত গম পাব তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে লগ পাই আছোঁ মোৰ নেক্সট ভিডিঅ'ত বাই লাষ্ট এটা কথা ক'বলগীয়া আছিলে যদি ভিডিঅ'টো আপোনালোকে ভাল পালে প্লিজ এটা লাইক কৰি দিব লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই